ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি ধন পোৱা মহিলাসকললৈ ভাল খবৰ। লগতে অৰুণোদয় আঁচনিৰ ধন কিমান আৰু কেতিয়া এই ধন লাভ কৰিব এই কথা উল্লেখ কৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে অৰুণোদয় আঁচনি ধন পোৱা মহিলাসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালেহে বুজি পাব। প্ৰথমতে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন 1250 টকা নহয় 3000কৈ দিয়া হ'ব ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনি ধন পোৱা মহিলাসকলক। দ্বিতীয়তে ৰাজ্যৰ লাখ লাখ মহিলাই আকৌ পুনৰ 9000কৈ ধন সোমাব বেংক একাউণ্টত আৰু এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তৃতীয়তে ৰাজ্যৰ লাখ লাখ মহিলাৰ 9000কৈ টকা সোমাব বেংক একাউণ্টত আৰু এই ধন 3 মাহৰ মে', জুন আৰু জুলাই। এতিয়া আচল কথাটো হ'ল এই 3 মাহৰ 9000 টকাটো কেতিয়া আৰু কি মাহত দিব এই কথা উল্লেখ কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু একেলগে 3 মাহৰ 9000 টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়ে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত হয়তো এই মাহৰ 10 তাৰিখেই 3 মাহৰ একেলগে 9000 টকা সোমাবও পাৰে। গতিকে ৰাজ্যৰ অৰুণোদয় আঁচনি ধন পোৱা সকলো মহিলাই নিজৰ নিজৰ বেংক একাউণ্টটো ঠিক কৰি থোৱাটো প্ৰয়োজন। যদি ঠিক হৈ নাথাকে তেন্তে এই 3 মাহৰ 9000 টকা নোসোমাব পাৰে আপোনালোকৰ বেংক একাউণ্টত। গতিকে এই ভাল খবৰটো পাই কেনেকুৱা পালে? লগতে এই ভাল খবৰটো ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনি ধন পোৱা মহিলাসকলক শ্বেয়াৰ কৰি দিব নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেন্তে ফেচবুকটো ফ'ল' কৰিব নাপাহৰিব আৰু ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।